হাই এভৰিৱান আজি মই আপোনালোকৰ কাৰণে এটা বহুত টেষ্টি ৰেচিপি লৈ আহিছোঁ সেইটো হৈছে পিঠা আমি কোনেনো খাই ভাল নাপাওঁ হয়নে এতিয়া ৰঙালী বতৰ আমি ঘৰত আবদ্ধ হৈ আছোঁ লকডাউনত আছোঁ কিন্তু তাৰে মাজতে অকমান পিঠা বনাবলৈ যত্ন কৰিছোঁ মই ভাবিলোঁ নামনি অসমৰ এইটো বহুত বেছি ফেমাছ পিঠাটো আপোনালোকৰ লগতনো কিয় শ্বেয়াৰ নকৰোঁ সো এইটো পিঠা বাৰু উজনি অসমত কি বুলি কয় আপোনালোকে মোক কমেণ্টত জনাব বলকচোন ইয়াত কি ইনগ্ৰিডিয়েণ্টছ লাগে বা সামগ্ৰী কি লাগে আমি জানি লওঁ কিন্তু ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টি লাইক কৰিব আৰু আপোনালোকৰ ঘৰৰ মানুহৰ আগত শ্বেয়াৰ কৰিব মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি তাতে অল বাটনত ছেট কৰি দিব যাতে মোৰ আৰু নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ গৈ থাকে এতিয়া বলক আৰম্ভ কৰোঁ সো এই পিঠাটোৰ নাম হৈছে লাওপুল্লা পিঠা যিহেতু এই পিঠাটোৰ নাম হৈছে লাওপুল্লা পিঠা নামনি অসমৰ ফেমাছ সো ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে জাতিলাও বা পানীলাও জাতিলাও ল'লে বহুত বেছি ভাল যদি জাতিলাও নাই তেতিয়াহ'লে আপোনালোকে ৰঙালাও ল'ব পাৰিব কিন্তু জাতিলাওটোৱে বহুত বেছি টেষ্টি কৰে এতিয়াতো বহুত দাম হৈছে পাবলৈও নাই যদি জাতিলাও নাই তেতিয়াহ'লে ৰঙালাও ল'ব পাৰিব আৰু লাগিব চাউলৰ গুড়ি মই চাউলখিনি মিক্সিত পিচি এইখিনি ভাজি লৈছোঁ অকমান গোল্ডেন কালাৰ হোৱালে ভাজি লৈছোঁ যাতে পিঠাখিনি ঢিলা হয় যদি আপোনালোকে কেঁচা চাউলৰ গুড়ি ইউজ কৰে তেতিয়াহ'লে পিঠাটো টান হ'ব পিছত আপোনালোকে খাব নোৱাৰিব সো মই ইয়াতে চাউলৰ গুড়িখিনি কেঁচা গুড়িখিনি ভাজি লৈছোঁ অকমান এটা কথা কৈ লওঁ আপোনালোকে লাও আৰু গুড়াৰ পৰিমাণটো সমান হ'লে ভাল তেতিয়াহে পিঠাটো খাবলৈ টেষ্টি হয় বা পিঠাটো ঢিলা হয় সেইকাৰণে দুটাৰ পৰিমাণ সমান পৰিমাণে ৰাখিবলৈ চেষ্টা কৰিব মানে যদি লাওটো 50 গ্ৰাম লয় তেতিয়াহ'লে গুড়াও সিমানে ল'ব আৰু আমাক ইয়াৰ লগত লাগিব গুড় মই ইয়াতে তেলেতীয়া অকণমান গুড় লৈছোঁ আপোনালোকে মাৰ্কেটত যিটো টুকুৰা গুড় থাকে সেইটো ল'ব পাৰিব সেইটো জাষ্ট চালাড বনোৱা যিখন চাটনি চালাড বনোৱা যিখন ৰুকনি থাকে সেইখনত আপোনালোকে গুড়টো ধুনীয়াকৈ ৰুকি ল'ব তেতিয়াহে মেল্ট হোৱাত সেইটো বেছি ইজি হ'ব মই ইয়াতে মেল্ট গুড় পাই গ'লোঁ মানে তেলেতীয়া অকণমান গুড় আছে মোৰ এইটো মেল্ট হোৱাত ইজি হ'ব চ' আপোনালোকে সেইটো কৰি ল'ব আৰু যদি গুড় এভেইলেবল নাই তেতিয়াহ'লে আপোনালোকে চেনিও ল'ব পাৰিব চ' গুড়টো ল'লে বেছি টেষ্টি হয় মই আপোনালোকক অপশ্যনো দি আছোঁ কিন্তু এইকেইটা মেইন ইনগ্ৰিডিয়েণ্টছ হয় এইকেইটা লাগিবই গুড় হ'লে বেছি ভাল নহ'লে চেনিৰেও কাম চলাব পাৰিব মানে কামহে চলাব পাৰিব বেছি টেষ্টি নহ'ব তেতিয়া এতিয়া মই লাওখিনি বইল হ'বলৈ দিছোঁ আপোনালোকে কুকাৰত এটা চিটি মাৰি দিব একদম লাওৰ আৰু পানীৰ পৰিমাণটো কমাই দিব তাতে লাওত অলৰেডি যিহেতু পানী থাকে এতিয়া মোৰ লাওখিনি সিজি গ'ল একদম তেলেতীয়া কৰি নেপেলাব লাওখিনি সিজাই মই যেনেকুৱা পৰিমাণটো ৰাখিছোঁ লাওৰ সেনেকৈ ৰাখিলেও হ'ব তেতিয়াহে দাঁতত যেতিয়া লাগিব লাওৰ টুকুৰাটো পিঠা খাওঁতে তেতিয়াহে বেছি মজা আহে ন চ' যিখিনি যেনেকুৱাকৈ মই কোৱান্টিটিত ৰাখিছোঁ সেনেকৈ ৰাখিব তেতিয়াহ'লে ভাল হ'ব পিঠাটো এতিয়া ইয়াতে পিঠা আৰু গুড়া মই মিক্স কৰি দিলোঁ এতিয়া ভালকৈ মই লৰাম মঠিম এইখিনি আটা যেনেকৈ মঠে এনেকৈ মঠিলেও হ'ব এতিয়া মোৰ এইখিনি অকণমান গৰম আছে ইয়াতে নিমখ অকণমান এড কৰি দিলোঁ আপোনালোকেও নিমখ এড কৰিব নাপাহৰিব প্ৰথমতে যেতিয়া মিক্স কৰিব লাও আৰু গুড়াখিনি সেই তেতিয়া আপোনালোকে পানী দি নিদিব নহ'লে কি হৈ যায় যেতিয়া লাওত অলৰেডি পানী থাকে নহ'লে পানী যদি প্ৰথমতে মিক্স কৰি দিয়ে সেইখিনি মানে তেলেতীয়া হৈ যাব বেছি চ' আপোনালোকে ভালদৰে প্ৰথমতে মঠিব গোটেইখিনি মিক্স কৰিব তাৰপিছত পানীৰ পৰিমাণটো দিব প্ৰথমতে মিক্স কৰি ল'ব মিক্স কৰাৰ পিছতে পানীখিনি ভালদৰে দিব এতিয়া মই প্ৰথমতে ভালদৰে এইখিনি মিক্স কৰি ল'ম এয়া মই এটা মানে আপোনালোকৰ ওচৰত লাড়ু বনাই দেখালোঁ পিঠা বনাই এতিয়া ক্ৰেক পৰি আছে ন মানে এইটো বুজা যায় যে এইখিনিত অকণমান পানী লাগিব
চ' মই ইয়াতে অকণমান গৰম পানী মিক্স কৰি দিছোঁ। গৰম পানী ইউজ কৰিব আপোনালোকে, তেতিয়া পিঠাটো ঢিলা হ'ব। ঠাণ্ডা পানী ইউজ নকৰাটোৱে ভাল, গৰম পানী ইউজ কৰিব। এতিয়া এইখিনি ভালদৰে মিক্স কৰিম। এতিয়া মই ইয়াৰে লাড়ু বনাই আছোঁ। মই যিটো গোল শ্বেপ দিম এতিয়া, আপোনালোকে সেনেকৈ গোল শ্বেপ দিব, বা আপোনালোকৰ নিজৰ মন পচন্দৰ শ্বেপো দিব পাৰিব। এইটো শ্বেপত ভাল লাগে, এনেকুৱা টিক্কা টাইপৰ। ত' মই এইটো শ্বেপেই দিছোঁ। আপোনালোকে পিঠাবিলাক অকণমান পাতল কৰিব, নহ'লে ভিতৰৰ ফালে নিসিজিব। পাতলকৈ বনাবলৈ চেষ্টা কৰিব। যদি প্ৰথমবাৰ বনাই আছে তেতিয়াহ'লে অকণমান ট্ৰাই কৰিব। এয়া মোৰ গোটেইকেইটা পিঠা মই বনাই ল'লোঁ এনেকৈ। এয়া মই পিঠাকেইটা তেলত এতিয়া ফ্ৰাই কৰিম। এটা এটাকৈ পিঠাবোৰ খুব সাৱধানে বহাই দিব, যাতে তেল ছিটিকি নপৰে। পিঠাখিনি এতিয়া গোল্ডেন ব্ৰাউন কালাৰ হৈছে। এতিয়া মই এইখিনি পিঠা নমাই থ'ম। এয়া আপোনালোকক ক্ল'জ ভিউ দেখাই আছোঁ। খুব ধুনীয়া হৈছে দেখিবলৈ, কালাৰটো বহুত ধুনীয়া আহিছে। এনেদৰে বাকী থকা পিঠাখিনিও মই একেলগে ফ্ৰাই কৰি ল'ম। অ'কে, এতিয়া মোৰ চব পিঠাবোৰ ফ্ৰাই হৈ গ'ল। এতিয়া আমি লাষ্ট পাৰ্টলৈ যাম। এয়া গুড় মই কেৰাহীত গৰম হ'বলৈ দিছোঁ, মেল্ট হ'বলৈ দিছোঁ। মই ইয়াতে আকৌ গৰম পানী এড কৰিম। এতিয়া দেখি পাইছে লাহে লাহে মেল্ট হৈ আছে। আপোনালোকে যদি ৰুকি ল'বলৈ দিছিলোঁ ন, মই ৰুকি লোৱা গুড়খিনি প্ৰথমতে গৰম পানী যদি নাই, কেৰাহীত গৰম পানী গৰম কৰি ল'ব। পানী দুগিলাচ নহয়, এগিলাচমান পানী গৰম কৰি ল'ব। লোৱাৰ পিছত যেতিয়া হাফ হ'ব, তেতিয়া আপোনালোকে গুড়খিনি দি পেলাই সেইখিনি উতলিবলৈ দিব। এতিয়া মোৰ অলৰেডি গৰম পানী আছেই, মই এতিয়া গৰম পানীখিনি দি দিছোঁ। পিঠাৰ ভিতৰত গুড়খিনি ভালদৰে সোমাই যায় আৰু পিঠাখিনি খাবলৈ বহুত টেষ্টি হয়। যাতে হয় সেইকাৰণে মই 5 পৰা 7 মিনিট উতলাম, পিঠাখিনি যাতে ভিতৰটো সিজিও যায়। সেইকাৰণে আমি ডিপ ফ্ৰাই কৰা নাছিলোঁ, সেইকাৰণে ইমানখিনি টাইম আমি উতলাব লাগে।
দিব। আজিলৈ ইমানেই।